এই যে লুঙি লগোৱাৰ কথা কলে সরকার আহক চেয়ারম্যান আলী জেলত যাব এতিয়া একেদিন মই পলিটিক্যাল নকৰো কিন্তু এই যে শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি কলে সরকার আহক চেয়ারম্যান আলী জেলত যাব আর ওলাবই নোৱাৰিব কি কথা ধেমালি নেকি শংকৰদেৱ কলাক্ষেত্ৰত কি ৰাখিব বলে জাকৈটো ৰাখিম মাছ মৰা জাল ৰাখিম শুনিব ভাল খালি কোনবাই কব নেকি যে মই মোৰ আন্ডাৰৱেৰটো লৈ গৈ মুকত ৰাখিম গৈ বুলি একেদিন পলিটিক্যাল নকৰো কাৰণ ভোট বেছি পাব তেওঁ এবিলাক কৰিলে কিন্তু বাট হিজ প্লেস উইল বি ইন জেল শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি কোৱাটো এটো একসেপ্টেবল নহয় ইট ইজ নট একসেপ্টেবল কিয় বুদ্ধিজীৱী সকল মনে মনে আছে মই নাজানো what is their interest but this is my commitment to the people of Assam election or pisote chairman will be in jail for this work unless he publicly apologize এখন কি কম্পিটিশনৰ জায়গা নেকি এখন কি বিধানসভাৰ আসন নেকি যে তো মই বহিম কম্পিটিশন কৰিম নমিনেশন দিম মই কা আন্দোলনৰ প্ৰায় দেখি আছো চকুকেটা কলাক্ষেত্ৰখনত আগতে বৰদুৱাত আৰু এটো শুনি কিনা ৰাতি মই শুব পৰা নাই যে কি ৰাখিব যেনে লুঙিখন নীলা ৰঙৰ লুঙি এনেকুৱা নীলা ৰঙৰ লুঙি ওলাব যা সিলেকশন যাব দিয়ক শব্দকেটা কেনেকে ঘুৰিব তেওঁ নিজে দেখিব আজি বিজেপিৰ মেনিফেষ্টোখন দি এখন আপোনালোকে দিছিল আৰে মই গৌৰৱেৰে কৈছো আমি দিছো অসমীয়া মুছলমানৰ পৰম্পৰা ৰক্ষা কৰা আমাৰ দায়িত্ব আজান পীৰৰ লগত চেয়াৰম্যানক তুলনা কৰি আছে নেকি নীলা লুঙিক তুলনা কৰি আছে নেকি আজান পীৰৰ নামত মই ৰাস্তা দিয়া নাই বেলতলা ৰাস্তাটো আজান পীৰৰ নামত দিয়া নাই আজি মাধৱদেৱৰ ৰাস্তা শংকৰদেৱৰ ৰাস্তা আমি যেতিয়া দিলো লগত বেলতলাৰ ৰাস্তাটো আজান পীৰৰ নামত দিয়া নাই সো বিজেপিয়ে গৌৰৱেৰে সৈতে কৈছে যে উই ষ্টুড বাই এভৰি ৱৰ্ড উই হেভ সেড ইন ইলেকশন মেনিফেষ্টো তো শিৱসাগৰত আজান পীৰৰ অসমীয়া ইছলামিক সভ্যতা ৰক্ষা কৰাৰ সংকল্প এইটোৱেটো আছে উই আৰ নট এগেইনষ্ট ইছলাম আজান পীৰৰ কোন আমিতো আজান পীৰৰ বিৰোধী নহয় এই অসমীয়া মুছলমান সমাজখনে আটাইতকৈ বেছি কষ্ট পাই আছে মিয়া মিউজিয়ামৰ কথা শুনি পেলাই যদি আজি কলে হেতেন যে অসমৰ ইছলামিক সভ্যতাৰ এটা কিবা কৰক ইটস এ ডিফাৰেন্ট থিং মিয়া মিউজিয়ামৰ উৎপাতত অসমীয়া মুছলমানসকলে উশাহ ল'ব পৰা নাই মিয়া কবিতা মিয়া মিউজিয়াম মুক্ত অসমীয়া মুছলমান মানুহবিলাকে বেছিকৈ কৈ আছে স্যাৰ কিবা এটা কৰক আমাক বচাওক বুলি